পুৰা গাখীৰ আৰু ন খাওঁ খাওঁ লাগি গৈছে কিন্তু খালে অৱস্থা বেয়া হৈ যাব। নমস্কাৰ, মই ৰাজীৱ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈ জিকলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো এটা অলপ বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে। এইটো এটা ব্লগিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু আপোনালোকে হয়তো মোক চিনি নাপায় আৰু মোৰ বিষয়ে জনাও কোনো ইণ্টাৰেষ্ট নাই। তথাপি মোৰ বিষয়ে আপোনালোকক অলপ কৈ দিছোঁ, কাৰণ এইটো মই কোৱাটো দৰকাৰী বুলি ভাবোঁ। কাৰণ মোৰ নাম হ'ল ৰাজীৱ গগৈ, মোৰ ঘৰ লখিমপুৰ ডিষ্ট্ৰিক্ট আহোম গাঁৱত। মই এজন হোমগাৰ্ড, বৰ্তমান আছোঁ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত। মোৰ এটা সৰুৰ পৰা সপোন আছিল ইণ্ডিয়ান আৰ্মিত যোৱা, ইণ্ডিয়ান আৰ্মিত গৈ বিভিন্ন জেগা ঘূৰা, দেশৰ কাৰণে কিবা এটা কৰা। কিন্তু মোৰ সেই সপোনটো পূৰণ নহ'লে, বয়স গুচি গ'ল। তথাপি মই হাৰ মনা নাই, অসম পুলিচৰ বাবে প্ৰস্তুতি চলাই আছোঁ। যদি আপোনালোকৰ আশীৰ্বাদ থাকে তেতিয়া হয়তো চাগে এইবাৰ অসম পুলিচৰ চাকৰিটো পাম। কিন্তু যোনটো মোৰ জেগা ঘূৰা সপোনটো, সেই সপোনটো কেনেকৈ পূৰণ হ'ব সেইটো পৰা মই ভাবিলোঁ ইউটিউব এটা বহুত ভাল প্লেটফৰ্ম। ইউটিউবত মই ভিডিঅ' বনাবৰ বাবে বিভিন্ন জেগা ঘূৰিম, সেই দ্বাৰা মোৰ সপোনটো পূৰণ কৰিম আৰু আৰ্থিকভাৱে সবল হৈ পিনি কিছুমান মানুহক সহায় কৰিম। সেইবাবে মই আহি গ'লোঁ ইউটিউবত ব্লগিং কৰিবৰ বাবে। তাৰ বাবে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আৰু সহায়ৰ বহুত প্ৰয়োজন। আপোনালোকে যদি মৰম কৰে তেতিয়া মই আগবাঢ়ি যাব পাৰিম। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ অবিহনে মই আগবাঢ়ি যাব নোৱাৰোঁ। সেইটো কাৰণে আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ পূৰা ভৰপূৰ দিয়ক। আৰু মোৰ এজন বন্ধুৱে কৈছে বোলে তই হিন্দীত ব্লগ বনা, সোনকালে তোৰ চেনেলটো গ্ৰ' হ'ব। মই ক'লোঁ নাই, মোৰ মাতৃভাষা যিহেতু অসমীয়া, মই মোৰ মাতৃভাষাতে মই ব্লগিং কৰিম। সেইটো কাৰণে মই মোৰ মাতৃভাষাত ব্লগিং কৰিছোঁ। মোৰ অসমীয়া জয়াই অসম। আৰু মই আহি গ'লোঁ আপোনালোকক মোৰ মনৰ কথাখিনি চিঞৰি চিঞৰি ক'বলৈ এখন ৰবৰ বাগানত, কাৰণ ইয়াত কোনো মানুহ নাই। প্ৰথমতেতো মানুহ আগত লাজ লাগিব ন, সেইটো কাৰণে আহি গ'লোঁ এখন ৰবৰ বাগানত। আপোনালোকক মই দেখাম এতিয়া ৰবৰ কেনেকৈ ওলাই আছে। তাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰি পিনি অলপ মোক সহায় কৰি দিওঁ। আপোনালোকৰ বাবে বহুত জবৰদস্ত ভিডিঅ' লৈ আনিম, বহুত জেগা ঘূৰিম, আমি লাইফটো এনজয় কৰিম পূৰা। আপোনালোকে সহায় কৰক, আগত চেনেলটো ছাবস্ক্ৰাইব কৰক, তাৰপৰা ৰ'ব কেনেকৈ ওলাইছে চাই লওক। আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। যেতিয়া সোনকালে শ্বেয়াৰ কৰি পিনি পূৰা অসমীয়াক জনাই দিয়ক যে অসমীয়া ইজ দ্য বেষ্ট। অসম হয় অসমীয়া, আমি অসমীয়া। দেখাই দিয়ক, অসমীয়া পাৱাৰ দেখাই দিয়ক। চাওক, পাৱাৰ আপোনালোকে দেখাব সেইটো মই জানো, কিন্তু এইটো মই আপোনালোকক দেখাম। আপোনালোকে অসমীয়া পাৱাৰ দেখাই দিয়ক, মই আপোনালোকক ৰবৰ পাৱাৰ দেখাইছোঁ। এই যেন পূৰা গাখীৰহেন ওলাই আছে, দেখিছেনে? পূৰা গাখীৰে আৰু ন খাওঁ খাওঁ লাগি গৈছে, কিন্তু খালে অৱস্থা বেয়া হৈ যাব। কিছুমানে ভাবে ৰবৰ ফেক্টৰীৰ পৰা ওলায়, কিন্তু ৰবৰ ফেক্টৰীৰ পৰা নোলায়। প্ৰথমতে এইজোপা হ'ল ৰবৰ গছ, ৰবৰ গছৰ পৰা কাটে। 3টা বজাতে কাটিছে কিন্তু দেই, 3টা নহয় নেকি, আজি 4টামানত কাটিছে হ'বলা। এইকণ ওলাইছে, এতিয়া আকৌ কালেকশ্যন কৰি পিনি আকৌ বহুত প্ৰচেছ আছে। এই প্ৰচেছটোৰ বিষয়েও মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত পূৰা সম্পূৰ্ণকৈ দেখাই দিম। কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, নহ'লে মই এনেকৈ যাব, ভিডিঅ' বেছি নাহিব। সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু অসমীয়া পাৱাৰ দেখাই দিয়ক। এইটোৱে মোৰ প্ৰথম ভিডিঅ' আছিলে, কিন্তু অলপ ৰবৰ বাগানখন চাই লওক, তাৰপৰা ৰাখিম আৰু। ঠিক আছে, কেমেৰাটো ইমান ভাল নহয়, তথাপি এখন দেখাইছোঁ। এখন আজি ৰবৰ বাগান এইখনত কটা নাই, সিখনত কাটিছে, সেইখিনি দেখিছে। একদিন এৰি একদিন কাটে, একদিন গেপ দিয়ে এইটো সময়ত। তাৰপৰা যেতিয়া আপোনাৰ ঠাণ্ডা দিন আহে তেতিয়া কিন্তু সদায় কাটে। এইখন এখন ৰবৰ বাগান চাই লওক, কি ধুনীয়া, পূৰা ঠাণ্ডা বতাহ মাৰি আছে। মোৰ বহুত ভাল লাগিছে, মই চিঞৰি চিঞৰি মোৰ মনৰ কথাখিনি আপোনালোকক ক'ব পাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকক অলপ হ'লেও ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইখিনি বাৰ বাৰ কৈছোঁ, এইখিনি আপোনালোকে কৰিব কিন্তু দেই। তাৰপৰা চাওক, পূৰা ধামাকা শ্বেয়াৰ কৰি দিয়ক যাতে, দেখিছে। আৰু আপোনালোকলৈ এনেকুৱা বহুত ভাল ভাল ভিডিঅ' লৈ আহিম। এই ভিডিঅ'টো নকৰা লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। ইমানতে আজি ৰাখিছোঁ। মোৰ সপোন পূৰণত আপোনালোকে মোক অলপ সহায় কৰক, আপোনালোকে আশীৰ্বাদ কৰক, মই যাতে অলপ আগুৱাই যাব পাৰোঁ। জয় হিন্দ, জয় আই অসম।